এইবাৰ গাইছ আপোনালোকক এটা ধামাকা দিবলৈ গৈ আছো ইয়োদ্ধা এখন টপ ক্লাস কন্ডিশনত আছে এইখন 2023 ৰ ইয়োদ্ধা আছে একদম পুৰা ব্ৰেন্ড নিউ বডি একদম ব্ৰেন্ড নিউ ইঞ্জিন ব্ৰেন্ড নিউ ডিফেন্সৰ ব্ৰেন্ড নিউ গিয়াৰ বক্স পিছে বডি নতুন মই দেখুৱাই দিছো গাড়ীখনৰ কন্ডিশন দেখুৱাই দিছো দে গাইছ আপোনালোকে যদি বিহু সময়ত খসাকে এখন ইয়োদ্ধা বিচাৰে আছে পাৰ্সোনালি এইখন ইয়োদ্ধা মই ৰিকমেন্ড কৰিছো আপোনালোকে এইখন লৈ যাব গাড়ী কন্ডিশন চাওক বডি কন্ডিশন চাওক ইমান ধুনিয়া কন্ডিশনৰ ইয়োদ্ধা যিমান কেখন ইয়োদ্ধা দেখুৱাইছো নহয় এইখনৰ কন্ডিশন মানে সবতকৈ বেছি ভাল লাগিছে সঁচাই ধুনিয়া হয় সঁচাকে এইখন আছে 2023 ৰ ইয়োদ্ধা 4x4 কিমান দিলে ওলাব এখন 70000 টকা দিলে ডাউন পেমেন্ট দিলে হৈ যাব 70000 দিলে ওলা যাব 50 মান দিলে ওলাব নে 50 হ'ব সিভিল ভাল লাগিব কাস্টমাৰ সিভিল ভাল লাগিব তো চাওক সিভিল অকমান যদি আপোনালোকৰ ভাল থাকে অকমান যদি আপোনালোকৰ ভাল থাকে সিভিল এনেকুৱা ব্ৰেন্ড নিউ কন্ডিশনৰ জিটো লৈ যাব পাৰিব 2,80,000 টকা প্ৰাইস আছে ন হয় তো 50,000 টকাত আপোনালোকে ফাইনান্স কৰি এইখন জিটো লৈ যাব পাৰিব তো দেৰি কিহৰ গাইছ ভোগালী বিহুৰ সময় চলি আছে আপোনালোকে স্ক্ৰিনত দেখা নম্বৰত কন্টাক্ট কৰক আৰু এতিয়া আপোনালোকে বুকিংটো কৰিয়া দিয়ক তো সুপ্ৰৰ কালেকচন বহুত কেখন দেখুৱালো গাইছ সুপ্ৰ জিটো এনেকুৱা ধৰণৰ গাড়ী লাগিলে আপোনালোকৰ কোনো মানে চিন্তাই নাই চিন্তা কৰিব নালাগে অজস্ৰ কালেকচন আছে 20খন 30খন মান আছে বিহু বুলি ভিডিঅ এখন অকমান কমাই দিয়ক গাড়ীখন বিহু বুলি ন বিহু বুলি নৱবৰ্ষ বুলি একদম পুৰা হয় ভিডিঅতে ডাইৰেক্ট কমাই দিয়ক কিমান কমাব ভিডিঅত 3,80 গৈছে 3,70 কৰি দিম 10,000 ভিডিঅতে কমালো মই 10,000 কমাই দিছে চাওক ডাইৰেক্ট 10,000 টকা ফ্ল্যাট ভিডিঅতে কমাই দিছে গাইস কিহৰ টেনচন কিহৰ চিন্তা কৰি আছে আপোনালোকে 10,000 টকা ডাইৰেক্ট কমি গৈছে আপোনালোকে যোগাযোগ কৰক আৰু কমি যাব কন্টেইনাৰ হয় পেট্ৰল ভাৰ্চনৰ আছে দেখুৱা দিছো কন্টেইনাৰ বডি আছে পেট্ৰল ভাৰ্চন সুপাৰ কেৰি হয় সুপাৰ কেৰি 2023 ৰ হয় 3,85,000 ত পাই যাব তো বহুতে কন্টেইনাৰ বডি থকা গাড়ী এখন বিচাৰি থাকে যদি আপোনালোকৰ গাইস কন্টেইনাৰ বডিৰ কিবা ৰিকোয়াৰমেন্ট আছে তেনেকুৱা ধৰণৰ গাড়ী এখন বিচাৰিছে এইখন লৈ যাওক তো হে গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল আপোনালোকে চাই আছে কেএল ইনফোটেক ভোগালী বিহুৰ সময়ত গাইস আপোনালোকে যদি সেকেন্ড হ্যান্ডত এখন বাণিজ্যিক বাহন বিচাৰিছে তেন্তে আজি ভিডিওটো গাইস আপোনালোকে একদম মনোযোগ দি চাব ভিডিও একদমই স্কিপ নকৰিব আপোনালোকে আৰম্ভৰ পৰা ষ্টাৰ্টিংৰ পৰা শেষলৈ ভিডিওটো কমপ্লিটলি চাব আজিৰ ভিডিওৰ পৰা আপোনালোকে কম দামত ইয়াতে আপোনালোকে সেকেন্ড হ্যান্ডত এখন বাণিজ্যিক বাহন যদি বিচাৰি আছে আজিৰ ভিডিওৰ পৰা লৈ যাব পাৰিব তো গাইস ভিডিওৰ ষ্টাৰ্টিংত আপোনালোকক গাড়ী কালেকচন অকমান দেখুৱাই দিছো সব সুপ্ৰ লাগিলে ইয়াতে সুপ্ৰ কালেকচন দেখুৱাই দিছো জিটো আছে সুপ্ৰ আছে একদম ভৰ্তি হৈ গৈছে আগফালে অকমান দেখুৱাই দিছো সব সুপ্ৰ একদম কেখন সুপ্ৰ আছে আপোনালোকে 1 2 3 4 5 6 বহুত কেখন সুপ্ৰ আছে এসি গোল্ডৰ কালেকচন দেখুৱাই দিছো এসি গোল্ড আছে সব 1 2 3 এসি গোল্ডৰো কালেকচন অজস্ৰ কালেকচন আছে মই অকন ভিতৰলে সোমাই গৈছো সব গাড়ীৰ বাবে মই সোমাবই পৰা নাছিলো তো সব ইয়াতে দেখুৱাই দিছো বলেৰৰ কালেকচন আছে ডিআই আছে ইয়োদ্ধা আছে আৰু এখন বহুত ধুনিয়া ব্ৰেন্ড নিউ কন্ডিশনৰ ইয়োদ্ধা আৰু বলেৰো ইয়াতে আছে আপোনালোকক দেখুৱাই দিছো সব একদম শোৰুম কন্ডিশনৰ মানে A1 কন্ডিশনৰ বলেৰো এখন আছে আৰু লগতে ইয়োদ্ধা আছে তো গুটেখিনি প্ৰাইস ডিটেইলছ আপোনালোকক ভিডিওৰ মাজত দি আছো ভিডিওটো আপোনালোকে কন্টিনিউ চাব ভোগালী বিহুৰ সময়ত একদম অফাৰ লগাইছে এসএস মোটৰছৰ ফালৰ পৰা গুটেখিনি দেখুৱাই আছো ভিডিওৰ মাজত তাৰ আগতে ক'ব বিচাৰিছো যদি কোনো নতুন ভিউৱাৰ আছে চেনেলটো ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি বেল নটিফিকেশন অন কৰি ল'ব কিয়নো গাইস এনেকুৱা ধৰণৰ ভিডিও মোৰ চেনেলত পায়ে থাকিব দেৰি নকৰো গাইস বলক আজি ভিডিওটো আমি আৰম্ভ কৰিছো তো আপোনালোকক গাইস ইন্ট্ৰোত মই দেখুৱাই দিলো গাড়ীৰ কালেকচন অজস্ৰ গাড়ীৰ কালেকচন আছে গুটেখিনি দেখুৱাই আছো এটা এসএস মোটৰৰ ফালৰ পৰা দাদা মোৰ লগত আছে নমস্কাৰ দাদা নমস্কাৰ হয় প্ৰথমে আপোনাক ভোগালীৰ শুভেচ্ছা জনাইছো হয় মোৰ পৰা আমাৰ ডিলাৰৰ পৰা থাকিল ওকে মই যিমান সাবস্ক্ৰাইবাৰ আছে সকলোলে ভোগালী বিহুৰ আৰু ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা থাকিল থ্যাংক ইউ হয় আজি যেটো ভিডিও দেখা পাইছে সজাই বহুত ভাল ভিডিও এটা দেখা পাইছো ইয়াত বহুত ভাল গাড়ী আছে বলেৰো আছে সুইফ্টো আছে আপোনাৰ জিটো আছে বহুত ভাল কন্ডিশনৰ গাড়ী আছে হয় বলেৰো আৰু ইয়োদ্ধা এখন দেখা হৈছিলো গাইছ আপোনালোকৰ ইন্ট্ৰো নতুন কন্ডিশনৰ গাড়ী একদম শোৰুম কন্ডিশনৰ গাড়ী বুলি ক'ব লাগিব তো ভিডিওৰ মাজত দেখুৱাই আছো তো এটা ভিডিও ষ্টাৰ্ট কৰাৰ আগতে আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিব আমাৰ এড্ৰেছটো কৈছো আমাৰ ডিলাৰটোৰ নাম হৈছে এসএস মোটৰ গুৱাহাটী ৰুক্মণীগাঁও বালিকা বিদ্যালয় ওচৰতে হয় হয় তো দাদা এড্ৰেছটো কৈ দিলে গুগল মেপত আহি যাব ন আহি যাব এসএস মোটৰ মাৰিলে আহি যায় গুগলত তো গুগল মেপত আপোনালোকে এসএস মোটৰ বুলি সাৰ্চ কৰক চিন্তা কৰিব নালাগে ডাইৰেক্ট লোকেশন আপোনালোকে পায়ে যাব আৰু স্ক্ৰিনত মই নাম্বাৰ দি দিম ডেসক্ৰিপচনত কন্টাক্ট নাম্বাৰ এড্ৰেছ দিয়া থাকিব তো আমি গাড়ী কৰ পৰা ষ্টাৰ্ট কৰিম আগৰ পৰা আহো ওকে ইফালৰ পৰা ষ্টাৰ্ট কৰি দিছো আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিছো হয় এখন আছে মহিন্দ্ৰা জিটো হয় জিটো প্লাস ডিজেল ভাৰ্চনৰ আছে গাড়ীখন ওকে হয় 2023 ৰ হয় গাড়ীখন
গাড়ীখনৰ দামটো আছে 3,20,000 টকা 3,20,000 টকা জিটো হয় যিটো 2023 একদম দীঘলটো হয় এইটো মানে দীঘল আছে দেখুৱাই দিছো এইটো পুৰা দীঘলটো হয় ডিজেল ভাৰ্চনৰ আছে 2023 গাড়ী 3,20,000 গাড়ীৰ দাম এটা 3,20,000 আস্কিন প্ৰাইস হয় এইটো আহি পেলাই অফিচত কথা পাতিলে দাম দৰ নিগেচিবল হৈ যাব হয় 3,20,000 টকা আস্কিং আছে আপোনালোকে আহক নেগোশিয়েট হৈ যাব নেক্সট এখন আপোনাক এই কমাৰ্চিয়েল গাড়ী ভিডিঅ'তে মই প্ৰাইভেট গাড়ীখন দেখাইছো প্ৰাইভেট গাড়ীও আছে গাইছ ইয়াতে এখন চেনটো আছে 2022 চেনটো হয় নিউ মডেল হয় এখনৰ আস্কিন প্ৰাইসটো আমি 3.5 লাখ ৰাখিছো অফিচত আহি কথা পাতিলে নিগেচিবল হৈ যাব চাও গাড়ী দেখুৱাই দিছো চেন্টো কিমান চনৰ 2022 হয় অল 2022 চেন্টো অল পেপাৰ আপডেট কিমান কলে ধৰা দামটো 3.5 লাখ 350 3.5 লাখ টকাত লৈ যাওক চেন্টো 2022 চনৰ কমাৰ্চিয়েল গাড়ী নহয় ইয়াতে আপোনালোকে প্ৰাইভেট কমাৰ্চিয়েল সব মিক্স আপ কৰি দিছে চাওক গোটেই গাড়ীয়ে পাব আপোনালোকে আৰু কি কি গাড়ী পাব গোটেই দেখুৱা আছে স্কিপ নকৰিব নেক্সট চাইছো মহিন্দ্ৰা জিটো 2019 হয় ওকে ডিজেল ভাৰ্চনত আস্কিন প্ৰাইস ৰাখিছো 2,50,000 2,50,000 টকাত জিটো লৈ যাওক কিমান চনৰ 2019 হয় 2019 গাড়ী একদম টিপ টপ কন্ডিশন আছে লৈ যাওক একদম ৰানিং কন্ডিশন পেপাৰ বডি আপডেট আছে ধুনিয়া কন্ডিশন নেক্সট এখন হয় নেক্সট এখন মহিন্দ্ৰা জিটো হয় এখন সৰুখন হয় একদম সৰু জিটো এখন দেখুৱা হয় এখনৰ প্ৰাইসটো ৰাখিছো মাত্ৰ 1 লাখ টকা মাত্ৰ 1 লাখ অনলি 1 লাখ টকা ডাইৰেক্ট 1 লাখ টকা দিলে আপোনালোকে জিটো লৈ যাব পাৰে সৰু মডেলখন হয় কিমান চনৰ এখন 2018 গাড়ী হয় 18 ৰ গাড়ী চাওক কিমান মান কমে যাব এখন আহিলে হ'ব বহুত পাই যাব কিবা এটা কমে যাব না নিগেচিবল হৈ যাব হয় নেগোশিয়েট হৈ যাব তো ফাইনান্স হ'ব না এখন এখন ফাইনান্স নহয় ফাইনান্স বাকি বিলা যিমান আছে সব ফাইনান্স হ'ব এখন ফাইনান্স নহয় ওকে নেক্সট এখন নেক্সট ইফালে হওক ইফালে মহিন্দ্ৰা জিটো আছে এইটো চাওক এইটো জিটো প্লাস এইটো পেট্ৰল ভাৰ্চনৰ আছে কি ধুনিয়া কন্ডিশন গাড়ী গাইছ দেখুৱা দিছো ভাৰ্চনৰ আছে 2023 ৰ গাড়ী দাম আছে 3,20,000 2023 ৰ গাড়ী 3,20,000 টকা হয় এইটো সিটৰ কেৰিবেক চাওক কেৰিবেক এতিয়া গুছৈ নাই সিটত কেৰিবেক লাগি আছে চাওক দেখুৱা দিছো কেৰিবেক পৰ্যন্ত লাগি আছে 2023 ৰ গাড়ী তো বেছি চাবই না লাগে একদম ধুনিয়া গাড়ী হয় পেট্ৰল ভাৰ্চনৰ আছে এখন ধুনিয়া আছে পেট্ৰল ভাৰ্চন 3,20,000 টকা প্ৰাইস ৰাখিছে আস্কিন প্ৰাইস হয় নিগেচিবল হৈ যাব নেক্সট এখন নেক্সট এখন আছে যেটো 2022 ৰ হয় ডিজেল ভাৰ্চনত এখনৰ দামটো আছে 2,80,000 টকা 2,80,000 2,80,000 ফাইনান্সৰ সুবিধা আছে ডাউন পেমেন্ট একদম মিনিমাম ডাউন পেমেন্ট দিলে হ'ল কিমান দিলে ওলাব এখন 70,000 টকা দিলে ডাউন পেমেন্ট দিলে হৈ যাব 70,000 দিলে ওলা যাব 50 মান দিলে ওলাব নে 50 হ'ব সিভিলটো ভাল লাগিব কাস্টমাৰ সিভিল ভাল লাগিব তো চাওক সিভিল অকমান যদি আপোনালোকৰ ভাল থাকে অকমান যদি আপোনালোকৰ ভাল থাকে সিভিল এনেকুৱা ব্ৰেন্ড নিউ কন্ডিশনৰ জিটো লৈ যাব পাৰিব 2,80,000 টকা প্ৰাইস আছে ন হয় তো 50,000 টকাত আপোনালোকে ফাইনান্স কৰি এখন জিটো লৈ যাব পাৰিব তো দেৰি কিহৰ গাইস ভোগালী বিহুৰ সময় চলি আছে আপোনালোকে স্ক্ৰিনত দেখা নম্বৰত কন্টাক্ট কৰক আৰু এতিয়া আপোনালোকে বুকিংটো কৰিয়া দিয়ক নেক্সট আছে মহিন্দ্ৰা সুপ্ৰো হয় হয় এখন আছে 2019 ৰ গাড়ী ডিজেল ভাৰ্চনত ইয়াৰ আস্কিন প্ৰাইসটো আছে 2,45,000 টকা ওকে 2,45,000 অল পেপাৰ আপডেট পাব ফাইনান্সৰ সুবিধা আছে দেখুৱা দিছো গাড়ী ৰানিং কন্ডিশন একদম বডি চৰি পুৰা বনোৱা আছে হয় বডি বনোৱা আছে একদম টিপ টপ কন্ডিশনত আছে গাড়ী সব দেখুৱা দিছো গাড়ীখনৰ আগৰ টায়াৰটা ব্ৰেন্ড নিউ লগাইছো দেখাই দিও ব্ৰেন্ড নিউ লগোৱা আছে ব্ৰেন্ড নিউ টায়াৰো আছে ওকে নেক্সট আছে এখন 2022 ৰ হয় অক্টোবৰৰ মাহৰ গাড়ী হয় ওকে এখন মিনি প্ৰফি হয় ওকে হয় এখনৰ আস্কিন প্ৰাইসটো ৰাখিছো আপুনি 3,50,000 3,50,000 2023 ৰ সুপ্ৰো হয় 2023 সুপ্ৰো দেখুৱা দিছো 3,50,000 টকা ৰাখিছে একদম ব্ৰেন্ড নিউ কন্ডিশন আছে এখন হয় তো সুপ্ৰৰ কালেকচন বহুত কেখন দেখুৱালো গাইস সুপ্ৰো জিটো এনেকুৱা ধৰণৰ গাড়ী লাগিলে আপোনালোকৰ কোনো মানে চিন্তাই নাই চিন্তা কৰিবই নালাগে অজস্ৰ কালেকচন আছে 20খন 30খন মান আছে হয় এখনো মহিন্দ্ৰা সুপ্ৰো হয় আৰু আহি গৈছে সুপ্ৰো এখন 2023 ৰ গাড়ী এখন 22 আছিল এখন 23 ৰ এখনো 3,80,000 আস্কিন প্ৰাইস নিগেচিবল হৈ যাব আই কথা পাতিলে বিহু বুলি ভিডিঅ'ত এখন অকমান কমাই দিয়ক গাড়ীখন হয় বিহু বুলি নহয় বিহু বুলি নৱবৰ্ষ বুলি একদম পুৰা হয় ভিডিঅ'তে ডাইৰেক্ট কমাই দিয়ক কিমান কমাব ভিডিঅ'ত 3,80,000 গৈছে 3,70,000 কৰি দিম 10,000 ভিডিঅ'তে কমালো মই 10,000 কমাই দিছে চাওক ডাইৰেক্ট 10,000 টকা ফ্ল্যাট ভিডিঅ'তে কমাই দিছে গাইস কিহৰ টেনচন কিহৰ চিন্তা কৰি আছে আপোনালোকে 10,000 টকা ডাইৰেক্ট কমি গৈছে আপোনালোকে যোগাযোগ কৰক আৰু কমি যাব নেক্সট ইফালে নেক্সট এখন 2021 ৰ হয় ওকে ডিজেল গাড়ী হয় এসি গল ওকে হয় এখনৰ দাম আছে আপোনাৰ 3 লাখ টকা 2021 ৰ গাড়ী 2021 ৰ এসি গোল্ড ডিজেল ভাৰ্সন দেখুৱাই দিছো ডাইৰেক্ট 3 লাখ টকা 3 লাখ টকা 2021 ৰ এসি গোল্ড পাই আছে সব 3 লাখ টকা ওকে নেক্সট নেক্সট আছে এখন 2019 ৰ গাড়ী এখনো ডিজেল হয় এখন 2,40,000 19 ৰ গাড়ী
পেপাৰ পাতি আপডেট পাব, ফাইনেন্সৰ সুবিধা আছে। তো 19ৰ গাড়ী 2,40,000 টকাত পাই যাব এসি গোল্ড কি ধুনিয়া ডাউন পেমেন্ট এটো 2,40,000 কৈছো আৰু ভিডিও চাই অলপ ডিসকাউন্ট হৈ যাব আৰু কৰাই দিম। বডি চাওক বডি দেখুৱাই দিছো একদম ধুনিয়া হৈছে গাড়ীখন দেখুৱাই দিছো মই। নেক্সট এখন সুইফ্ট আছে 2022 ৰ হয়। ওকে এখন একদম নতুন কন্ডিশন আছে, একদম বডি চডি পিছৰ বনোৱাই নাই, বডিও বনোৱা নাই, ব্র্যান্ড নিউ দেখুৱাই দিছো গাড়ী। এখনত আস্কিং প্ৰাইসটো আছে 3,50,000 3,50,000 3,50,000 2022 ৰ সুইফ্ট পাই আছে, ব্র্যান্ড নিউ কন্ডিশন আছে এখন 2022 গাড়ী দেখুৱাই দিছো, ব্র্যান্ড নিউ কন্ডিশন আছে গাড়ী, বডি বনোৱাই নাই, বডি বনাই দিয়া হ'ব ন? হয় বনাই দিয়া, বডি বনাই 3,50,000। হয় এখন আছে 2021 ৰ সুইফ্ট। ওকে প্রফিট টাগ হয়তো সুইফ্ট। এখনৰ আইসক্রিম প্ৰাইসটো 3 লাখ ৰাখিছো, নেগোসিয়েবল হৈ যাব। এখনৰ বডিটো বনোৱা নাই, যদি লাগে বডিটো বনাই দিম। বডি বনালে আৰু এক্সট্ৰা দিব লাগিব? নাই 3 লাখতে হ'ব, 3 লাখতে কৰি দিম। 3 লাখ কিমান ক'লে? 3 লাখ 2021 ৰ গাড়ী হয়, 3 লাখ টকা গাড়ী আইসক্রিম প্ৰাইস। তো এখন 2021 ৰ 3 লাখ টকা, ডাইৰেক্ট 3 লাখ টকা দিয়ক, বডি চডি যি বনাব লগা আছে গোটেই বনাই দিব, সাৰ্ভিসিং কৰি দিব, একো চিন্তা নাই। স্ক্ৰিনত নাম্বাৰ আহি আছে, এতিয়া কন্টাক্ট কৰক। আৰু এখন কিমান কৈছিলে দাম? এখন 350 দেখুৱাই দিছো। এখন 350 22 আৰু 21 খন 2021 3 লাখ, ডাইৰেক্ট 3 লাখ। ওকে এবাৰ এসি গোল্ড দেখুৱাই দিছো, বহুত কালেকশন আছে এসি গোল্ড। হ্যাঁ এসি গোল্ড 2021 ৰ হয়। ওকে এখনৰ প্ৰাইসটো 275 এখন পেট্ৰল ভাৰ্চনৰ আছে, পেট্ৰল ভাৰ্চন। হয় এখন পেট্ৰলৰ আছে গাড়ী দেখুৱাই দিছো আপোনালোকক, একদম টিপ টপ কন্ডিশনত আছে গাইস। তো ভোগালীৰ সময়ত যদি এসি গোল্ড এখন বিচাৰি আছে আপোনালোকে কলৈকো যাব নালাগে, ডাইৰেক্ট আপোনালোকে আহক। এসি গোল্ডৰ কালেকশন অজস্ৰ কালেকশন আছে, আৰু আছে দেখুৱাই আছো, চাই থাকিব। এখন আছে 2019 ৰ হয়, এসি এসটি হয়, এখন গোল্ড নহয়, এসি এসটি হয়। এবাৰ এসটি দেখুৱাইছো, হয় 2019 ৰ হয়। ওকে এখনৰ আস্কিং প্ৰাইসটো আছে 2,40,000 2,40,000 হয়। পিছত বডিটো পুৰা ব্র্যান্ড নিউ বনোৱা আছে, এমাহ হৈছে বনোৱালে, এমাহ হনে 20 দিন মান হৈছে। তো মই দেখুৱাই দিছো, চাওক বডিৰ কন্ডিশনটোও দেখুৱাই দিছো, একদম ব্র্যান্ড নিউ হৈছে গাড়ীখন। কিমান ক'লে? 2,40,000 2,40,000 টকাত লৈ যাব পাৰিব 2019 ৰ। ওকে নেক্সট এখন আছে পেট্ৰল ভাৰ্চনৰ 2021 ৰ গাড়ী। ওকে দামটো আছে 2,90,000 2,90,000 হয় 2021 ৰ গাড়ী 2,90,000 পেট্ৰল আছে, পেট্ৰল ভাৰ্চনত এখন দেখুৱাই দিছো। কিমান মান চলিছে এখন? এখন 55 মান চলিছে, 55 মান। তো চাওক গাইস আপোনালোকে ইয়াৰ হিচাপত প্ৰাইসটো অকমান আপ ডাউন হৈ আছে, আৰু কন্ডিশন লৈ গাড়ীবোৰৰ অকমান প্ৰাইস আপ ডাউন হৈ আছে। তো আপোনালোকে চিন্তা কৰিব নালাগে, দাম যেটো তেওঁ কোৱা আছে বেছি হাই কোৱা নাই, আৰু গাইস ভিডিওত কোৱা দামতকে নেগোসিয়েট হৈ যাব। এখন আছে টাটা সুপাৰ এসি মিল। ওকে এখন গাড়ী 2018 ৰ গাড়ী হয়। এখনৰ আস্কিং প্ৰাইসটো ৰাখিছো 2,70,000 টকা, 2,70,000 সুপাৰ টকা। এসি মিল অল পেপাৰ আপডেট আছে, ফাইনেন্সৰ সুবিধা আছে। 2,70,000 টকাত মিন্ট লৈ যাব পাৰিব। সুপাৰ সিমেন্ট দেখুৱাই দিছো, গাড়ী কন্ডিশন বডি বনোৱাই আছে চাওক। হয় ইয়াতে আপোনাৰ মেগা এক্সেল আছে, দুখন আছে মেগা এক্সেল। ইয়াৰে এখনটো বুকিং হৈ গ'ল, ভিডিও চাই এজন দাদা আহিছিলে, এখন বিক্ৰী কৰিলে, বিক্ৰী হৈ গ'ল। আৰু এখন আছে মোৰ তাত, এখনেই আছে মেগা এক্সেল। ওকে বহুত মেগা এক্সেল দেখা পাইছিলে ভিডিওত, কিন্তু সকলো বিক্ৰী হৈ লাষ্টত এখন আছে, এইখন আছে। কিমান ৰাখিছে প্ৰাইস? এখনৰ প্ৰাইসটো আছে 2,45,000 2019 ৰ গাড়ী 2,45,000 2,45,000 টকাত পাব। চাওক দেখুৱাই দিছো 2019 ৰ মেগা এক্সেল 2019 ৰ। ওকে নেক্সট এখন নেক্সট এখন মহেন্দ্ৰ বলেৰো 1.7। ওকে এই 2022 ৰ অক্টোবৰ মাহৰ গাড়ী হয়। এখন একদম ব্র্যান্ড নিউ কন্ডিশন আছে, সকলো বেগে ইঞ্জিন গিয়াৰ বক্স ডিফাৰেন্সিয়েল বডি সিল সকলো সিল আছে। দেখি দিয়ক পিছফালে, এইটো বডিটো বনোৱা নাই, এই বডিটো এইটো বনালে এক্সট্ৰা পৰিব। এইটো এখনৰ আস্কিং প্ৰাইসটো ৰাখিছো 7,70,000। গাড়ীখন 2022 ৰ অক্টোবৰ মাহৰ গাড়ী হয়। 7,70,000 হয়। বডিটো এক্সট্ৰা কিয় ৰাখিছে আকৌ? যেহেতু মানে কি গাড়ীখনৰ দামতকৈ অলপ বেছি হ'ব, আৰু বডিটো এক্সট্ৰা কে ন? এক্সট্ৰা হ'ব। ঠিক আছে। তো গাইস আপোনালোকক দাদাই কৈ দিলে প্ৰাইসটো, বডি প্ৰাইসটো এক্সট্ৰা আহিব। নেক্সট DI দেখুৱাই দিছো, DI EX। DI EX হয়। এখনৰ দামটো আছে 2,65,000 2,65,000 দেখুৱাই দিছো। DI EX 2019 ৰ গাড়ী হয়। 19 ৰ DI EX পাই আছে 2,65,000 নহয় 2,60,000 দিব, গাড়ী লৈ যাব। চাওক গাড়ী কন্ডিশন দেখুৱাই দিছো। তো 2.5 লাখ টকা দিলে ওলাই যাব চাগে ন? 2.5 লাখ মান দিলে ওলাই যাব গাইস। DI EX 2019 ৰ গাড়ী, আৰু চাওক 2.5 লাখ টকাত ইয়াতকে আপোনালোকে কমাৰ্চিয়েল গাড়ী এখন এনেকুৱা কন্ডিশনতকে আৰু ভাল কন্ডিশন এক্সপেক্ট কৰিব নোৱাৰে গাইস। নেক্সট আইছো এখন আছে ইউদ্ধা দেখুৱাইছো, ইউদ্ধা 1700 হয়। এটো 4x4 গাড়ী আছে। হয় 4x4 হয়। এটো 2023 ৰ গাড়ী, দামটো আছে 5,80,000। ওকে এটো ফাইনেন্সৰ সুবিধা পাই যাব, এভেইলেবল আছে।
ইয়দ্ধা দেখুৱাই দিছো 2023 গাড়ী একদম টপ ক্লাস কন্ডিশনৰ আছে গাড়ী এটো 5,80,000 পাই আছে 5,80,000 টকা প্ৰাইস ৰাখিছে নেগোশিয়েট হৈ যাব হ্যাঁ নেগোশিয়েট হৈ যাব ফাইনান্সত বহুতে বিচাৰি থাকে কিমান দিলে ওলাব গাড়ীখন এখন তো মোটামুটি 1.5 লাখ টকা লাগে এনে হিচাপত 1.5 লাখ টকা লাগে তাও 1 লাখ টকা আমি কৰাই দিম 1 লাখ টকাত ওলাই দিব পাৰিব দেখুৱাই দিছো 1 লাখ টকাত গাড়ীখন ওলাই যাব ফাইনান্সত ইয়দ্ধা 2023 গাড়ী কি ধুনীয়া কন্ডিশনৰ আছে আহিব আপোনালোকে নেক্সট নেক্সট আছে 207 DI EX হয় ওকে হয় এই গাড়ীখন আছে আপোনাৰ 3,80,000 2019 গাড়ী আহক আহি গাড়ীখন চাওক নিগোচিয়েবল হৈ যাব ওকে হয় নেক্সট ইখন বলেৰো দেখুৱাইছো হ্যাঁ এখন আছে বলেৰো মেক্স পিকআপ হয় এখন 2022 গাড়ী আছে এখন ওকে অল পেপাৰ আপডেট দামটো আছে 6,60,000 6,60,000 কালাৰটো অকমান ইউনিক কালাৰ দেখি আছো হয় এটো গোল্ডেন কালাৰ আহে এটো অৰিজিনাল কালাৰ হয় এটো গোল্ডেন কালাৰ হয় এটো মানে নিউ মডেল মেক্স পিকআপ হয় এটো দেখুৱাই দিছো নিউ মডেলৰ দেখাই দিও বডিটো এনেকুৱা মানে হাইলাইট বনাইছে ন বডিটো দেখুৱাই দিছো সব বডিটো এনে ধুনীয়াকৈ বনাইছে বডিটো সব বডি একদম ওখকে বনোৱা আছে পুৰা হাইলাইট হয় দামটো আছে 6,60,000 গাড়ীখন আছে 2022 2022 গাড়ী সব গোল্ডেন কালাৰত যদি বলেৰো এখন বিচাৰি আছে 2022 চনৰ তেন্তে আপোনালোকে ইয়ালৈ আহিব লাগিব এসএস মটৰছলৈ আপোনালোকে এসএস মটৰলৈ আহক 6 লাখ কিমান ক'লে 6,60,000 6,60,000 টকাত লৈ যাব পাৰিব এখন 22 মেক্স পিকআপ ফাইনান্সত কিমান দিলে ওলাব ফাইনান্স তো মই আগতে ক'লো আৰু মানে মোটামুটি এনেকুৱা 6,05,5 লাখৰ গাড়ী আপোনাৰ 1.5 লাখ টকা দিবলৈ যাম তেল 1.5 লাখ নৰমালি হয় যদি ফাইনান্সৰ মানুহজনৰ সিভিল ভাল বা তেখেতৰ ডাউন পেমেন্ট দিবলৈ পইচা নাই তেতিয়াহ'লে আমি তেখেতক কম ডাউন পেমেন্ট দিবলৈ চেষ্টা কৰিম দিবলৈ হয় ওকে নেক্সট ইফাল দেখো নেক্সট তো এইটো RX হয় 27 দিয়া RX 2019 ৰ গাড়ী এইটো দাম আছে আপোনাৰ 3,90,000 3,90,000 টকা DI RX 2019 নেক্সট ইয়দ্ধা এখন দেখুৱাইছো হয় এখন আছে ইয়দ্ধা 1700 এখন 4x4 নহয় এইটো 2x2 হয় ওকে হয় এইটো আছে 2022 ৰ গাড়ী 5,80,000 5,80,000 2022 গাড়ী 5,80,000 পাই আছে ইয়দ্ধা 1700 সব ইয়দ্ধা 1700 মডেল যদি বিচাৰি আছে একদম হেজ বডি একদম হয় বডি একদম ধুনীয়া কন্ডিশনত আছে দেখুৱাই দিলো যদি বিচাৰি আছে ইয়দ্ধা 1700 আহিব আপোনালোকে কিমান ক'লে 5,80,000 2022 গাড়ী 5,80,000 পাই যাব ওকে নেক্সট ইফালে নেক্সট এখন পেট্ৰল হয় এখন কেৰি হয় 2023 গাড়ী 3,85,000 এখন পাই যাব 2023 কন্টেইনাৰ সুপাৰ কেৰি কন্টেইনাৰ হয় পেট্ৰল ভাৰ্চনৰ আছে দেখুৱাই দিছো কন্টেইনাৰ বডি আছে পেট্ৰল ভাৰ্চন সুপাৰ কেৰি হয় সুপাৰ কেৰি 2023 হয় 3,85,000 পাই যাব তো বহুতে কন্টেইনাৰ বডি থকা গাড়ী এখন বিচাৰি থাকে যদি আপোনালোকৰ গাইস কন্টেইনাৰ বডিৰ কিবা ৰিকুৱাৰমেন্ট আছে তেনেকুৱা ধৰণৰ গাড়ী এখন বিচাৰিছে এইখন লৈ যাওক 3 লাখ কিমান ক'লে 85,000 3,85,000 নেগোচিয়েট অকমান হৈ যাব জিটো প্লাস দেখুৱাই দিছো নেক্সট আইছো মাজতে আৰু জিটো ৰাখিছো যে জিটো প্লাস হয় পেট্ৰল ভাৰ্চনত ওকে 2023 গাড়ী দামটো ৰাখিছো আপোনাৰ 3 লাখ টকা 3 লাখ হয় সব গাড়ী কন্ডিশন মই দেখুৱাই দিছো 3 লাখ টকাত লৈ যাওক জিটো প্লাস ইফালে এখন আছে টাটা মেজিক এখন কিন্তু পেপাৰটো ফেল আছে যদি কাৰোবাক যদি পেপাৰ ফেল মেজিক এক্সপ্ৰেছ লাগে 2019 গাড়ী আছে মোক কন্টাক্ট কৰিব পাই যাব পেপাৰ ফেল আছে এখন আগতে কৰিছো মই গাড়ী ৰানিং আছে গুড কন্ডিশন আছে কিন্তু পেপাৰ ফেল পেপাৰটো ফেল আছে প্ৰাইস কিমান প্ৰাইসটো মাত্ৰ 90,000 টকা মাত্ৰ 90,000 টকাত মেজিক হয় সব তো পেপাৰ যদি বনাব বিচাৰে পাৰিব নেকি বনাব পাৰিব কিন্তু কস্টিং পৰিব আপোনাৰ 2.5 লাখ টকা হিচাপ পৰিব আৰু হয় পেপাৰৰ কষ্টটো এক্সট্ৰা হ'ব গাইস যদি আপোনালোকে পেপাৰ বিচাৰে তেন্তে আপোনালোকে বনাব পাৰে কিন্তু পেপাৰ উইদাউট পেপাৰ যদি ল'ব বিচাৰে আপোনালোকে গাড়ীখন 90,000 ত পাই আছে সব নেক্সট ইখন নেক্সট আছে এখন টাটা AC EX 2020 গাড়ী আইস্ক্ৰিন প্ৰাইসটো ৰাখিছো আপোনাৰ 2,50,000 2.5 লাখ টকাত AC EX হয় সব এইবাৰ গাইস আপোনালোকক এটা ধামাকা দিবলৈ গৈ আছো ইয়দ্ধা এখন টপ ক্লাস কন্ডিশনত আছে এখন 2023 ইয়দ্ধা আছে এটা পুৰা ব্ৰেন্ড নিউ বডি একদম ব্ৰেন্ড নিউ ইঞ্জিন ব্ৰেন্ড নিউ ডিফেন্সৰ ব্ৰেন্ড নিউ গিয়াৰ বক্স পিছে বডি নতুন মই দেখুৱাই দিছো গাড়ীখনৰ কন্ডিশন দেখুৱাই দিছো দে গাইস আপোনালোকে যদি বিহুৰ সময়ত খসাকে এখন ইয়দ্ধা বিচাৰি আছে পাৰ্সোনালি এইখন ইয়দ্ধা মই ৰিকমেন্ড কৰিছো আপোনালোকে এইখন লৈ যাব গাড়ী কন্ডিশন চাওক বডি কন্ডিশন চাওক ইমান ধুনীয়া কন্ডিশনৰ ইয়দ্ধা যিমান কেখন ইয়দ্ধা দেখুৱাইছো নহয় এইখনৰ কন্ডিশন মানে সবতকৈ বেছি ভাল লাগিছে সঁচাই ধুনীয়া হয় সঁচাকে বহুত আছে 2023 ইয়দ্ধা 4x4 দেখুৱাই দিছো ইয়দ্ধা 4x4 আছে পৰ্যন্ত ধুনীয়া হৈছে গাড়ী 5,85,000 পাই যাব এইটো ওকে এইটো 2023 ইয়দ্ধা 4x4 পেপাৰ বডি আপডেট কৰি
23ৰ য়োদ্ধা 4x4 দেখুৱাই দিছো 5,80,000 ধৰিছো হয়। 5,80,000 টকা দিলে গাড়ী লৈ যাব পাৰিব একদম ধুনীয়া কণ্ডিশ্যন ফাইনেন্স হৈ যাব আপোনালোকে আহিব নেক্সট বলেৰো নেক্সট এখন হৈছে আছে এখন আছে একদম আমাৰ ইয়াৰ্ডৰ টপ গাড়ী একদম হয় 2024ৰ এখন গাড়ী হয় 24ৰ গাড়ী 2024ৰ গাড়ী বলেৰো এইচডি হয় এখন পেপাৰ পাতি আপডেট কৰি 790 দি আছো আমি 790 দি আছো 2024ৰ বলেৰো এইচডি হয় চলিছে কিমান এখন এখন 45 নেকি চলিছে 45 মান চলিছে ন 790 হয় তো চাওক 790 প্ৰাইস ৰাখিছে 2024ৰ গাড়ী বলেৰো পিকআপ 24ৰ গাড়ী তো প্ৰাইসটো অকমান আপোনালোকক হাই লাগিব পাৰে কিন্তু গাড়ী গাইস কন্ডিশন লৈহে ইয়াতে প্ৰাইস আপোনালোকে দেখিবলৈ পাব তো 2024ৰ বলেৰো ম্যাক্স আপোনালোকে পাই আছে 7,90,000 790 পাই যাব ওকে নেক্সট আছে থ্ৰী হুইলাৰ দেখুৱাছো থ্ৰী হুইলাৰ 2022ৰ হয় এপি এটো BS6 হয় ওকে দামটো ৰাখিছো মাত্ৰ 1.5 লাখ টকাত 1.5 লাখ নতুনত আপোনাৰ 4 লাখ হয় মাত্ৰ আধা দামত পাই আছে ইয়াতে তো বহুতে বিচাৰি থাকে থ্ৰী হুইলাৰ লাগিলে আহিব নেক্সট ইফালে নেক্সট আছে 2022ৰ সুপাৰ কেৰি হয় পেট্ৰল ভাৰ্চনত আছে দামটো ৰাখিছো আপোনাৰ 3,85,000 বেনু গাড়ী আছে পিছত লোড বডি চাওক লোড বডি একদম বনোৱাই নাই বডি বনাই দিব ন বডিটো বনাই দিম বডি বনাই দিব ওকে নেক্সট এখন আছে 2022ৰ হয় ওকে এই 22ৰ সুপ্ৰো প্ৰফিট টাগ হয় আস্কিং প্ৰাইসটো ৰাখিছো 3,20,000 3,20,000 হয় 3,20,000 আপোনাৰ এখন সুপ্ৰো প্ৰফিট টাগ পাই আছে 2022ৰ যদি কোনোবাৰ যদি বয়লাৰ বডি বনাবলৈ ভাবি আছে এখন অলৰেডি বয়লাৰ বডি আছিলে বয়লাৰ বডি আছে হয় সাইডটো সব বয়লাৰ বডি মাজত যদি স্লেপটো আছে স্লেপটো যদি আপুনি বনাই দিয়ে বয়লাৰ হৈ যাব ওকে এটো একচুয়ালি এটো বয়লাৰ বডি আছিল আগতে ওকে নেক্সট ইফালে কৈছো হয় নেক্সট এটো 2022ৰ কন্টেইনাৰ বলেৰো পিকআপ 1.7 ওকে 2022ৰ কন্টেইনাৰ বডিত আছে 1.7 বলেৰো প্ৰাইসটো আছে 7,70,000 7,70,000 হয় তো দেখুৱাই দিছো 2022 চনৰ বলেৰো পিকআপ দেখুৱাইছো উইথ কন্টেইনাৰ বডি বলেৰো পিকআপ এবাৰ দেখুৱাইছো গাইস কন্টেইনাৰ বডি থকা বহুতে বিচাৰি থাকে যদি লাগে ৰিকোয়াৰমেন্টটো বহুত পাম আমি ফোনত হয় যদি আপোনালোকক লাগে এইখন গাড়ী লৈ যাব পাৰিব 7,70,000 টকা 2022ৰ 1.7 তো ভিডিও চাই আহক কিবা এটা নেগোশিয়েট হৈ যাব চিন্তা কৰিবই নালাগে আপোনালোকে স্ক্ৰিনত নাম্বাৰ দিয়া আছে আপোনালোকে এবাৰ কন্টাক্ট কৰক সোনকালে কন্টাক্ট কৰিব হয় তো এবাৰ আপোনালোকক প্ৰাইভেট গাড়ী দেখুৱাই দিছো হয় প্ৰাইভেট গাড়ী দেখুৱাব ৰাখিছো ইয়াতে আমি প্ৰাইভেট গাড়ী আমাৰ ষ্টকটো বেলেগৰ আছে তেও মানে ইয়াতে ৰাখিছো ওকে হয় এখন আছে 2019ৰ আপোনাৰ নেক্সন হয় টাটা নেক্সন চাইলক আস্কিং প্ৰাইসটো ৰাখিছো 4,80,000 4,80,000 আপোনাৰ 2019ৰ নেক্সন পাই আছে 4,80,000 হয় অল পেপাৰ আপডেট পাই যাব নাম্বাৰ প্লেটটো অসমৰ হৈ যাব নেকি হয় লাগিলে অসম কৈ দিম এটো এক্সট্ৰা হ'ব এটো এক্সট্ৰা হ'ব ন তো 4,80,000 টকা প্ৰাইস ৰাখিছে আপোনালোকে যোগাযোগ কৰিব যদি নেক্সন বিচাৰিছে আহিব নেক্সট V10 দেখুৱাইছো হ্যাঁ নেক্সট V10 হয় 2023ৰ গাড়ী ওকে 2023ৰ V10 আপুনি 3.5 লাখ টকাত পাই আছে একদম কমটো কমত পাই আছে দেখুৱাইছো 3.5 লাখ টকাত V10 লৈ যাব পাৰিব V10 পাইছে 2023ৰ গাড়ী 23ৰ V10 গাইস হয় 23ৰ V10 3.5 লাখ আগষ্টতে আপডেট কৰিম ওকে নেক্সট আছে এখন একদম V10 ৰ একদম বস V50 দেখুৱাইছো হয় এখন 2023ৰ গাড়ী আস্কিং প্ৰাইসটো ৰাখিছো আপোনাৰ 6,80,000 6,80,000 টকাত V50 একদম ব্ৰেণ্ড নিউ গাড়ী আছে একদম ব্ৰেণ্ড নিউ কোনো জায়গা ৰং কৰা নাই কোনো জায়গা এক্সিডেন্ট কোনো জায়গা লাগা নাই তো V50 এখন 6 লাখ কিমান ক'লে 6,80,000 2023ৰ V50 6,80,000 টকাত 2023ৰ V50 আপোনালোকে ইয়াতে পাই আছে